মই এতিয়া ওলাইছোঁ বজাৰ কৰিবলৈ। তো বলক ইয়াৰ মাৰ্কেটত কি কি বস্তু পোৱা যায়, কেনেধৰণৰ বস্তু পোৱা যায় আপোনালোকক দেখাম, আপোনালোকে চাই যাব। আহি পাই গ'লোঁ ইয়াত। বৰ এটা বেছি দূৰ নহয়, বহুত ক্ৰাউড হৈ আছে ইয়াত। অলপ আগত ইয়াত আহি পাইছোঁহি। তো আপোনাক দেখাম মই মাৰ্কেটখন। এইখনেই হয় মাৰ্কেটখন, য'ত মই আহিছোঁ এতিয়া বজাৰ কৰিব। এইখনেই হয় মাৰ্কেটখন। নামটো হয় আপোনাৰ ক্লাছিক ষ্ট'ৰ হয়। এই মাৰ্কেটখনৰ নামটো হয় ক্লাছিক ষ্ট'ৰ্ছ। আৰু ইয়াৰ ভিতৰত গৈ আপোনাক দেখাম কি কি বস্তু পোৱা যায় ইয়াত, কেনেকুৱা ধৰণৰ বস্তু পোৱা যায়। ভিতৰত গৈ মই দেখাই আছোঁ। আৰু চাওক, ইয়াত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। এফালৰ পৰা দেখাই আছোঁ, বহুত বস্তু পোৱা যায়। অনাৰ আছে ইয়াত, দেখাই আছোঁ। এজনে অনাৰ, এজনৰ অনাৰ আৰু এইজন হয়, দুইজনে ককাই ভাই হয়, দেখাই আছোঁ। চ' আমাৰ ভাষা সিহঁতি বুজি নাপায়। এহঁতৰ লেংগুৱেজ বেলেগ হয়, আমাৰ লেংগুৱেজ বেলেগ হয়। এহঁতৰ মালয়ালম লেংগুৱেজ হয়। ত' ময়ো অলপ অলপ শিকিছোঁ, নিশিকা নহয়, অলপ অলপ শিকিছোঁ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু ক'বলৈ। ত' দেখাই আছোঁ, গোটেই ভিতৰৰ পৰা চব দেখাই আছোঁ। বস্তু আছে, কেনেকুৱা বহুত বেলেগ বেলেগ বস্তু আছে। চ' ওপৰত গৈ দেখাই আছোঁ আপোনালোকক। অলপ অলপ আন্ধাৰ দেখিছে চাগে আপোনালোকে, এফালৰ পৰা দেখাই গৈছোঁ। আৰু দেখাই গৈ আছোঁ আপোনালোকক। চব বস্তুৱে এভৰিথিং আছে ইয়াত, ক'ব লাগিব। চব বস্তু আছে, এভৰিথিং বস্তু আছে। ক্ৰীমৰ পৰা হওক, পাৰফিউমছ হওক, ক্ৰীমছ হওক, এভৰিথিং। আৰু ইয়াত জুৱেলাৰীছ আছে। এইটো হয় জুৱেলাৰী ছেকশ্যন হয়, এইটো জুৱেলাৰীছ আছে ইয়াত, দেখাই আছোঁ আপোনালোকক, চাই থাকক। লেডিজৰ কাৰণে চব বস্তু আছে, জেণ্টছৰো আছে জুৱেলাৰীছ, লেডিজৰো আছে। আৰু ইয়াত আপোনাৰ আছে টয়ছ ৰাখিছে সৰু সৰু বাচ্ছাৰ কাৰণে। আৰু ইয়াত এভৰিথিং বস্তু আছে, ক'বলৈ গ'লে চব বস্তুৱে আছে, এভৰিথিং বস্তু আছে। যি লাগে আপোনাক সেইটোৱে পাব। আইটেমছ হয়, ধৰক গিফ্টৰ আইটেমছ, কিটচেন আইটেমছ, এভৰিথিং চব পোৱা যাব ইয়াত। ইয়াত থকাবিলাকে নিশ্চয় আহিব পাৰে। ক্লাছিক ষ্ট'ৰ্ছ হয় এইটো, যিখন মাৰ্কেটখনৰ নাম হয় ক্লাছিক ষ্ট'ৰ্ছ। বিশেষকৈ মই ইয়াত আহি থাকোঁ, প্ৰায় মই ইয়াৰ পৰা বজাৰ কৰি থাকোঁ। আৰু নেক্সট আপোনাক দেখাই আছোঁ মই চব। চাই যাওক, এফালৰ পৰা চব বস্তু ইয়াত পোৱা যায়। যিবিলাক আপোনাৰ ধৰক আমি ভৰি চৰি মোহাৰিবলৈ ইউজ কৰোঁ, সেইবিলাক বস্তুও আছে, যথেষ্ট চব বস্তুৱে আছে। ক্লিনিং আইটেমছ, ক্লিনিঙৰ কাৰণে আপোনাক আমি যিবিলাক ব্যৱহাৰ কৰোঁ, দৈনন্দিন আমাৰ জীৱনত আমি যিবিলাক ব্যৱহাৰ কৰোঁ ক্লিনিঙৰ কাৰণে, অল আইটেমছ আছে ইয়াত, ফুল আইটেমছ। দেখাই আছোঁ আপোনালোকক, এভৰিথিং আছে। এইবিলাক ক্লিনিং আইটেমছ হয়। দেখিছে কি ধুনীয়াকৈ ৰাখিছে। আমাৰ ক্লিনিংটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো কাৰণে ক্লিনিং আইটেমছবিলাক বহুত ধুনীয়াকৈ ৰাখিছে। আৰু দেখাই আছোঁ আপোনালোকক, দেখিছে এইবিলাক চব ক্লিনিং আইটেমছ হয়। এফালৰ পৰা দেখাই আছোঁ মই। আৰু দেখিছে এইবিলাক বহুত ধুনীয়াকৈ ৰাখিছে। এইবিলাক চাই যাওক, মই দেখাই গৈ আছোঁ আপোনালোকক, দেখা পাইছে নিশ্চয়। হ'লচেল হয়, এইটো হ'লচেল মাৰ্কেট হয়, হ'লচেল আৰু ৰিটেইল হয়। চ' অলপ সস্তাত পোৱা যায় ইয়াৰ পৰা। আৰু বেছিভাগ ইয়াত মানুহে নাৰিকল তেল ইউজ কৰে। মানুহে কয় কেৰেলা বুলি ক'লেই কয় যে নাৰিকল তেল ইউজ কৰে। এইটো আপোনালোকক দেখাইছোঁ মই। এই চাওক কক'নাট অইল, দেখিছে এইটো কক'নাট অইল, এইটো কক'নাট অইল হয়, দেখিছে। তো এইটোৱে মানুহে খোৱা বোৱাত ইয়াত আমি যেনেকৈ মিঠাতেল ইউজ কৰোঁ, মাষ্টাৰ্ড অইল ইউজ কৰোঁ, চ' ইয়াৰ মানুহে কক'নাট অইল ইউজ কৰে। এইটো নেট ৱেট 900 গ্ৰাম আছে আৰু ইয়াৰ দাম হয় 270 ৰুপিজ, 270 টকা হয়, 900 গ্ৰামৰ হয়। ইয়াত বেলেগ বেলেগ অইল পোৱা যায়, দেখিছে। কক'নাট অইলৰ পেকেটো পোৱা যায়, পেকেট হিচাপেও পোৱা যায়। এইটো দেখিছে ৰাইচ অইল বুলি কয়, এইটো ৰাইচ অইল হয়। এইটো
বন্ধুসকল মোৰো কিছুমান ইয়াত বস্তু ল'ব লগা আছে, সৰু সুৰা বস্তু ল'ব লগা আছে। তো মই কি লওঁ আপোনাক দেখাই যাম, চাই যাব আপোনালোকে। অকল যে ইয়াত নাৰিকল তেলেই নহয়, ইয়াত মিঠাতেলো পোৱা যায়, যিটো আমি খোৱা বোৱাত সদায় যিটো আমি ব্যৱহাৰ কৰোঁ, মিঠাতেলো ইয়াত পোৱা যায়। আৰু এইটো মই লৈছোঁ ফৰচুন, এইটো 1/2 লিটাৰ হয়, এইটো লৈছোঁ মই 1/2 লিটাৰ হয়। চ' মই বেছিভাগ মিঠাতেলেই ইউজ কৰোঁ। ৰিফাইন অইলো লৈ লৈছোঁ, ৰিফাইন অইল কেতিয়াবা দৰকাৰ হয়, মাজে মাজে ইউজ কৰোঁ আৰু কেতিয়াবা লৈ লৈছোঁ। ৰুচি গ'ল্ড হয় এইটোৰ নাম। আৰু নেক্সট মই দেখাই আছোঁ কি ল'ম। এইটো চয়াবিনৰ পেকেট হয় আৰু ইয়াৰ ৰেট হয় 46 ৰুপিজ। তো নিশ্চয় এইটো নলওঁ মই, ইয়াতকৈ এটা সৰু এটা ল'ম, এইটো যথেষ্ট ডাঙৰ হয়, ইমান ডাঙৰ দৰকাৰ নাই মোক। চ' মই সৰু পেকেট এটা লৈছোঁ, এইটো চয়াবিন হয়, এইটো লৈছোঁ মই। আৰু ঘি ল'ব লগা আছে, ঘি লৈছোঁ, দেখিছে এইটো মিল্মা ঘি হয়। আৰু কিছুমান সৰু সুৰা বস্তু ল'ব লগা আছে। আৰু চব বস্তু আপোনালোকে ইয়াত পেকেট হিচাপত পাব, দেখিছে কেনেকৈ পেকেট কৰি ৰাখি দিছে। যিমান লাগে আপোনালোকক, 250 গ্ৰামৰ লাগে, আধা কেজিৰ লাগে, 1 কেজিৰ লাগে, 2 কেজিৰ লাগে, পেকেট হিচাপে ৰাখি দিয়া হৈছে ইয়াত। মই লৈছোঁ ইয়াৰ পৰা, বুট লৈছোঁ মই। চপ ল'ব লগা আছে, চপ লৈছোঁ মই। কি ল'ম কোনটো ল'ম, চাইছোঁ কোনটো ল'ম। বেলেগ ধৰণৰ চপ আছে ইয়াত, কোনটো ল'ম চাইছোঁ। তো মই লওঁ লাইফ বয়, তো এইটো পাৰফেক্ট হ'ব। আৰু যিহেতু ইয়াত যথেষ্ট গৰম হয়, সেইবাবে ইয়াত আমি যেনেকৈ নেমু পানী চেপি খাওঁ বহুত গৰমত, তো সেইবাবে ইয়াত অৰেঞ্জ, মেংগ', লেমন এনেকৈ ফ্লেভাৰ পোৱা যায়। চ' ইয়াৰ এক পেকেট লৈ লওঁ, দৰকাৰ হয়, যথেষ্ট গৰম হয় ইয়াত, সেইবাবে দৰকাৰ হয়। ইয়াৰ এক পেকেট লৈ লৈছোঁ মই। এক পেকেট লৈছোঁ অৰেঞ্জ, লৈছোঁ এক পেকেট মেংগ' লৈছোঁ, আৰু এক পেকেট লেমন লৈছোঁ। আৰু এইবিলাক দেখিছে মিক্সাৰ পেকেটবোৰ, আমাৰ তাত যিবিলাক মিক্সাৰ পোৱা যায় ইয়াত সেইবোৰ পোৱা নাযায়। ইয়াত তেহেঁতৰ যিবিলাক লোকেল মিক্সাৰ হয় এইবিলাক পোৱা যায়, দেখিছে এইবিলাক ইয়াৰ লোকেল মিক্সাৰ হয়। এইবিলাক দেখাই আছোঁ মই, এইবিলাক ইয়াৰ লোকেল মিক্সাৰ হয়। আমাৰ অসমত যিবিলাক বিকাজী হওক কিবা হওক, ইয়াত এইবিলাক পোৱা নাযায়, খুব কম পোৱা যায় কিন্তু খুব কম পোৱা যায়। তো ইয়াত আছে কলৰ চিপছ আছে, যিটো আমাৰ কাচকল বুলি কওঁ, কাচকলৰ এইটো চিপছ হয়, দেখিছে এইটো চিপছ পোৱা যায় ইয়াত, কাচকলৰ চিপছ হয় এইটো। বানানা চিপছ হয়, দেখিছে বানানা চিপছ। আৰু সেইবিলাক দেখি আছে মিক্সাৰবিলাক, ইয়াত লোকেল মিক্সাৰ হয়, এইবিলাক ইহঁতি ইয়াত নিজেই ৰেডি কৰে, বেছি ইম্পৰ্টেণ্ট দিয়ে ইয়াত লোকেলটো। এইবিলাক দেখিছে কলৰ মিক্সাৰ হয়, এইবিলাক বানানা চিপছ। আৰু পোৱা যায় বেলেগ কঁঠালৰ চিপছ পোৱা যায়, বহুত বেলেগ ভেৰাইটি পোৱা যায় ইয়াত। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু মই ব্লগ বনাবলৈ শিকিহে আছোঁ, মোৰ তেনেকুৱা কোনো এক্সপিৰিয়েঞ্চ নাই। চ' আপোনালোকৰ মাজলৈ ব্লগবোৰ এনেকৈ দি যাম। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। লাভ ইউ অল। জয় আই অসম।